যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ HS এক্সাম দিছে অৰ্থাৎ আজি যিটো ইংলিছ পেপাৰ সিহঁতৰ গৈছে, গতিকে এইটো অলপ টান আহিছে। গতিকে সকলোৱে কৈ আছে যিমান ফাষ্ট কৰিব নোৱাৰিব, গতিকে ধুনীয়াকৈ মই কুৱেশ্যন পেপাৰটো দেখুৱাই আছোঁ। গতিকে কুৱেশ্যন পেপাৰটো আপোনালোকে চাই লওক কিমান টান আহিছে বা কি। গতিকে চাব পাৰিছে কুৱেশ্যনবোৰ মানে এতিয়া বৰ্তমান কুৱেশ্যনকেইটা বনাই দিয়ে, অলপ ডাইৰেক্ট কমন নপৰে। গতিকে চাই লওক আজিৰ কুৱেশ্যন পেপাৰ এইটো। আজি আপোনাৰ 13/2/2025। গতিকে এইখিনি আপোনালোকে চাব পাৰিছে ৰিপৰ্ট কিমান মাৰ্ক আছে, গ্ৰামাৰত কিমান মাৰ্ক আহিছে। গতিকে সম্পূৰ্ণ কুৱেশ্যনটো চাই লওক। আৰু যিসকলৰ অলপ বেয়া হৈছে ইংলিছটো, গতিকে ইমান চিন্তা কৰিব নালাগে, বাকীকেইটা ভালদৰে পঢ়িলেই হ'ল। এতিয়া ইংলিছত মোৰটো লগাই থাকিলে মানে বাকীকেইটা এক্সাম বেয়া হোৱাৰ চান্স আছে। আৰু বহুতে হৈছে আৰু যিসকলৰ বেছি বেয়া হৈছে সিহঁতক গেছ মাৰ্ক দি দিব। মানে 2 বছৰৰ পৰা গেছ মাৰ্ক আমি দেখা পাইছোঁ যে 3 পৰা 4লৈকে গেছ মাৰ্ক দিয়ে। গতিকে যিহঁতে মানে 30 নাপাব সিহঁতক 30 এটা পোৱাই হ'লেও পাছ কৰাই দিব। গতিকে ইমান টেনশ্যন লৈ লাভ নাই, বাকীকেইটা ভালদৰে পঢ়িবা। সকলোকে ধন্যবাদ থাকিল। আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কুৱেশ্যনটো আকৌ চোৱা। 2025 ইংলিছ লিখা আছে, ফুল মাৰ্কছ 100, পাছ মাৰ্ক 30। গতিকে 30 পাবই লাগিব আমি। ফাৰ্ষ্টত চোৱা কি আছিল, ৰিডিং স্কিল 10 মাৰ্কছ। গতিকে এইখিনি পেজেছ আমাৰ দিয়া আছে। পাছত চাব পাৰিছা 5 নম্বৰটো, তাত চাইকেল, পাছত কুৱেশ্যন আছে। গতিকে এইকেইটা অলপ টান আহিছে। যদি এইগিলা মানে এইকেইটাৰ যদি চলিউশ্যন লাগে তোমালোকে কমেণ্ট কৰি জনাবা, মই বেলেগ এটা ভিডিঅ'ত চলিউশ্যন কৰি দি দিম। পাছত 4 নম্বৰ কুৱেশ্যনটো চাব পাৰিছা, 5 নম্বৰ, 6 নম্বৰটো চেঞ্জ অফ দি ভইচ 3টা কৰিব লাগিব। আহিছে আমাৰ বহুতকেইটা আহিছে। 8 নম্বৰত আছে ৰাইটিং যেনি 4 ফৰ্মুলা চেণ্টেন্স এণ্ড ফ্লেমিং ব্লেক। 9 নম্বৰ চাব পাৰিছা, চেণ্টেন্স আহিছে, মেক চেণ্টেন্স 10 নম্বৰ। গতিকে এইকেইটা যদি শুদ্ধ চলিউশ্যনটো লাগে কমেণ্ট কৰি জনাবা, পাছত মই চলিউশ্যন কৰি তোমালোকক দি দিম। 11 নম্বৰটো চোৱা, 12 নম্বৰটো চোৱা, এনচাৰ এনি 5 অফ ফলোয়িং কুৱেশ্যন, 5টা এনচাৰ লিখিব লাগে। 13টো চোৱা কুৱেশ্যন নম্বৰ কিমান, 15টো চোৱা, এটা কুৱেশ্যন 7। যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ HS এক্সাম দিছে অৰ্থাৎ আজি যিটো ইংলিছ পেপাৰ সিহঁতৰ গৈছে, গতিকে এইটো অলপ টান আহিছে। গতিকে সকলোৱে কৈ আছে যিমান ফাষ্ট কৰিব নোৱাৰিব, গতিকে ধুনীয়াকৈ মই কুৱেশ্যন পেপাৰটো দেখুৱাই আছোঁ। গতিকে কুৱেশ্যন পেপাৰটো আপোনালোকে চাই লওক কিমান টান আহিছে বা কি। গতিকে চাব পাৰিছে কুৱেশ্যনবোৰ মানে এতিয়া বৰ্তমান কুৱেশ্যনকেইটা বনাই দিয়ে, অলপ ডাইৰেক্ট কমন নপৰে। গতিকে চাই লওক আজিৰ কুৱেশ্যন পেপাৰ এইটো। আজি আপোনাৰ 13/2/2025। গতিকে এইখিনি আপোনালোকে চাব পাৰিছে ৰিপৰ্ট কিমান মাৰ্ক আছে, গ্ৰামাৰত কিমান মাৰ্ক আহিছে। গতিকে সম্পূৰ্ণ কুৱেশ্যনটো চাই লওক। আৰু যিসকলৰ অলপ বেয়া হৈছে ইংলিছটো, গতিকে ইমান চিন্তা কৰিব নালাগে, বাকীকেইটা ভালদৰে পঢ়িলেই হ'ল। এতিয়া ইংলিছত মোৰটো লগাই থাকিলে মানে বাকীকেইটা এক্সাম বেয়া হোৱাৰ চান্স আছে। আৰু বহুতে হৈছে আৰু যিসকলৰ বেছি বেয়া হৈছে সিহঁতক গেছ মাৰ্ক দি দিব। মানে 2 বছৰৰ পৰা গেছ মাৰ্ক আমি দেখা পাইছোঁ যে 3 পৰা 4লৈকে গেছ মাৰ্ক দিয়ে। গতিকে যিহঁতে মানে 30 নাপাব সিহঁতক 30 এটা পোৱাই হ'লেও পাছ কৰাই দিব। গতিকে ইমান টেনশ্যন লৈ লাভ নাই, বাকীকেইটা ভালদৰে পঢ়িবা। সকলোকে ধন্যবাদ থাকিল।